গাইজ কি খবৰ সকলোৰে থাকে সকলো ভালে আছে আমিও ভালে আছোঁ আৰু আজি হ'ল মাঘৰ 1 তাৰিখ আৰু আমি যাই আছোঁ উমানন্দ হয়নে উমানন্দ মা এতিয়া কোন কোন যাম আমি আমাৰ ফেমিলিটো যাম আৰু ৰীমাহঁত যাব তো আমি ফাৰ্ষ্ট গণেশগুৰিলৈকে যাই লওঁ সিহঁতক লগ কৰি লওঁ তাৰপিছত একেলগে যাম ব'লক আমি এতিয়া গাড়ীত উঠি ল'লোঁ আৰু মানে ৰীমা আৰু মা লগ পাই গ'লোঁ একেলগে যাই আছোঁ আমি এতিয়া উমানন্দ এতিয়া আমি কাছাৰী ঘাট আহি পালোঁ এয়া বাবা আছে জুই পোৱাবি নেকি তই দে উমানন্দ যাই আছোঁ আমি আৰু এয়া আছে আমাৰ অপেশ্বৰী ৱাহ কি বতাহ গাইছ বহুত ঠাণ্ডা আজি এতিয়া আমি জাহাজত উঠি লওঁ তাৰপিছত আমি যাই আছোঁ এতিয়া বহুত দেৰি হ'ল আধা ঘণ্টামান হ'ল প্ৰায় ৰখিয়ে আছোঁ ইমান মানুহৰ ভিৰ চাওকচোন কিমান ভিৰ আছে আৰু ভিতৰত যায় মানে মন্দিৰৰ ভিতৰত আকৌ মানে ভিৰ আছে সেৱা কৰি আকৌ ভিৰ আছে বহুত ভিৰ আছে মানে বহুত দেৰি লাগিব আপোনালোকে চাই থাকক ব্লগটো কিমান দেৰি লাগে কৈ আছোঁ এতিয়া মানে আমি 1.5 ঘণ্টামান সময় ৰখিলোঁ ইমান লাইন আৰু 1 ঘণ্টামান সময় ৰখিম তাৰপিছতে চাগে ভিতৰত সোমাব পাম আজি এয়া মায়ে অপেক্ষা কৰি আছে একদম কেতিয়া সোমাব মা যায়েই আৰু আহিলোঁ ভিতৰৰ পৰা উমানন্দ মন্দিৰৰ আৰু এয়া ফটো লৈ আহিলোঁ বহুত মানুহ লাইন পূৰা ভিৰ হৈ গ'ল এতিয়া আমি যাওঁতে ইমান নাছিলে এতিয়া বহুত হৈ গ'ল ভিৰ তুমি কিয় ঘূৰি আছা মই কেনেকুৱা লাগিল কোৱা বহুত ভাল লাগিছে কিমান টাইম ৰখিলা ভিতৰত প্ৰায় 1.5 ঘণ্টা ইমান টাইম ৰখি ভৰি বিষাইছে আৰু এতিয়া ভোক লাগিছে আমাৰ নামি যাই কিবা এটা খাম তাৰপিছত আকৌ ফেৰীত যাম এতিয়া আমি আহিলোঁ মন্দিৰৰ পৰা ওলাই আৰু এয়া ব্ৰহ্মপুত্ৰ নদীটো পূৰা আজি ৰ'দ চ'দ নাই পূৰা ঠাণ্ডা হৈ আছে নদীৰ কালাৰে চেঞ্জ হৈ গৈছে নদীটো চোৱা পূৰা একদম ডাৰ্ক গ্ৰীণ কালাৰ নিচিনা হয় আৰু এতিয়া যাম আমি জাহাজত যাম টিকেট কটাই আছে আগৰে 100 টকা লৈছে জাহাজত এতিয়া ইমান বতাহত ঠাণ্ডাৰ মাজে মাজে আমি যাই আছোঁ মাহঁতে গ'ল আগত মাহঁতে আগত গ'ল তাই আৰু মই এতিয়া যাই আছোঁ ব'লক আৰু এতিয়া মানে জাহাজ আহি আছে আমি অলপ টাইম ৰখিব লাগিব তাৰপিছত মাজতে আমি এয়া চানা কিনি ল'লোঁ 20 টকাৰ মাহঁতে বেলেগকৈ খাইছে আমি বেলেগকৈ খাইছোঁ কাৰণ আমি বেলেগ বলক এতিয়া জাহাজত উঠিব লাগিব জাহাজ এখন আহি আছে আৰু মানে তো এতিয়া আমি মানে জাহাজত উঠি ল'লোঁ ধুনীয়াকৈ জাহাজত উঠি ল'লোঁ গোটেইবোৰ মাহঁত বহিছে ইফালে ষ্টাৰ্ট কৰিছে জাহাজ এতিয়া গাড়ীত উঠি ল'লোঁ বাছত আমি আৰু একদম ফাৰ্ষ্ট ছিটত বহিছোঁ তাতে চব দেখাই যাব পাৰোঁ আপোনালোকক গুৱাহাটীখন তো চিনি পায়েই আপোনালোকে মই বিশেষকৈ একো নেদেখাওঁ আৰু আমি এতিয়া যাই আছোঁ গণেশগুৰিলৈকে যাই দিওঁ তাত কিবা এটা খাম চাগে তাৰপিছত আমি ঘৰ আমি যাম আমাৰ ঘৰ আজি ব্লগটো ঘৰতে হ'ব য'ত কৈ আছোঁ কালি
আৰু মন্দিৰৰ পৰা সেৱা কৰি আহি আমি গাড়ীত উঠিলোঁ। এতিয়া ঘৰ যাই লওঁ ব'লক। আমি এতিয়া ঘৰ আহি পালোঁ, জুই পুৱাই আছোঁ। আহি পাই ইমান ঠাণ্ডা আজি বাপৰে 17 ডিগ্ৰী হৈ গৈছে। আৰু দেউতাই এয়া কি মাকাৰে খাই আছে একদম চকু মুজি মুজি আমেজ লৈ এনেকৈ জুই পুৱাই আছোঁ। বাই বাই আজিৰ বাবে ব্লগ এইখিনি সমাপ্ত। বাই বাই।